নমস্কাৰ বন্ধুসকল, এয়া চাওক আমাৰ ঘৰৰ চোতালত বানপানী ঘূৰি গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আমাৰ ঘৰৰ চোতালত বানপানী আহি পাই আছে। চোতালত বানপানী, এয়া দমকলৰ পাৰ চাইছে, দমকলৰ পাৰত পানী আৰু পানী। এয়া মটৰটো ডুবি যাওঁ অৱস্থা দেখা পাইছে আপোনালোক। এয়া দমকলৰ পাৰ হয়, পানীৰ তলত ডুব যাওঁ অৱস্থা। এয়া চাওক পানী আৰু পানী, একদম পানী আৰু পানী। ঘৰৰ চৌপাশে একদম পানী চোতালত দেখি পারছে আপোনালোক। সেয়া আৰু দিনভৰ বাঢ়ি যায়, ঘৰৰ সেইখন গৈ পাই যাব, সম্পূৰ্ণ ভৰি পৰি যাবগৈ। ঘৰৰ পিছফালে চোতালত একদম পানী। কলগছ ইয়াত খৰি খেৰ থৈ দিছো, চব পানী, কিমান পানী হৈছে। এয়া চাওক কিমান পানী। এইটো আমাৰ ভতিজা ল'ৰা হয়, চাওক খেলি আছে তাত। এয়া পানী, আমাৰ পিছফালে পানীটো পুখুৰী হয়। এয়া চাওক পানী আৰু পানী ঘৰৰ পিছফালে চোতালত। এইটো আমাৰ জাৰি, এইটো জাৰিত। এয়া চাওক আমাৰ ঘৰৰ পিছফালে কিমান দূৰলৈকে পানী। এয়া চাওক আজি দিনভৰ যদি পানী বাঢ়ি যায়, একেবাৰে আমাৰ এই পঢ়াশোৰটো দেখিছে তাত গৈ পাই যাব। এয়া চাওক পানী আমাৰ ঘৰৰ চোতালত। এদিনত বানপানী, এদিনতে বৰষুণৰ ফলত পানী যে নদীত পানী বাঢ়ি পাইছে, জলপৃষ্ঠ বৃদ্ধি পাইছে, ব্ৰহ্মপুত্ৰ ইয়াত আহি পাই গ'লে। এয়া চাওক দমকলৰ পাৰত পানী। এয়া চাওক মটৰটো ডুবি যাওঁ অৱস্থা, পানী কিমান দূৰলৈকে পাইছে আমাৰ চোতালত চাওক আপোনালোক, নিশ্চয় দেখা পাইছে আপোনালোক। এয়া পানী কিমান পানী আৰু চাওক এইকেইটা গা ধুই আছে নদীত, মাছ মাৰি আছে, সেই খেলি আছে চাওক। এয়া চাব পাৰিছে।